মোৰ Oppo F7 অৰ্ডাৰ কনফাৰ্ম হৈ গ'ল মই এতিয়া ঘৰতে মই ঘৰত যাওঁ মোৰ অৰ্ডাৰ কনফাৰ্ম হ'ল Oppo F7 ঘৰত কিয় ক'ব লাগিব এটা চাইনি মোবাইল পঠাব হ'ব দে কম দে টেনচন ল'ব যেন কথা কৈ আছোঁ মোৰ Oppo F7 অৰ্ডাৰ কনফাৰ্ম হ'ল পামা মাপি পঠাম তোক গিলান পঠাব লাগিব নেকি নালাগে দে হ'ব দে তে মই যাওঁ লুজাৰ গুৰুধৰ মোৰ Oppoৰ অৰ্ডাৰ কনফাৰ্ম হ'ল Oppo লৈ কি কৰিবি তই এটা চাইনা মোবাইল লৈ আহিলে হ'লা হৈ এতিয়া Oppo লৈ কেনে গোটা পইচা পাই এনেকৈ দালি নে হাগুৰাজী তই সুখী হৈছা কাৰণ তোৰ ঘৰত Oppo আহিছে তই যি এই চাইনি মোবাইল লোৱা কেইটাৰ আগত Oppo মোবাইল লোৱা বুলি কৈ আছা ভাল লগা নাই মোৰ তই Oppo কিনছা কাৰণ তই আপি পঠাব লাগে আপি পঠাবৰ কাৰ ইচ্ছা নাই জীৱনৰ দুটা নামটো হৈছে আপি পঠোৱা মোৰো আছে আপি পঠাব ইচ্ছা মই কিয় পঠা নাই আপি সুধ মোক তই মই কিয় আপি পঠা নাই কাৰণ কাবাৰ জীয়েক কাবাৰ বহিনীক পঢ়াত বেয়াব সেইকাৰণে আপি পঠা নাই মই গম পাইছা কোনোবাই এনে মানুহ আছা যোনে ভাই বেয়া কৰি 1 বিঘা মাটি বেছি Oppo F7 কিনি আপিক ইনভেষ্ট কৰিব পাৰে কাবাৰ চাইনা ফোন এনি টাইম হেং মাৰি থাকে আৰু সদায় এই বুলি ভাঙি নেদে কি আজি ই হেং মাৰা বন্ধ কৰি দিব গম পাইছা আপাগিলে আপি পতাৰ বানা দেখে Oppo কিনবাৰ হচ্ছি এনে হ'লে চাইনা আৰু আমাৰ সম্বন্ধ কি ভাল হ'ব কওক আৰু চাইনা ললি তোৰ কি অসুবিধা হয় হাগুৰা চাহাব এৰে আগত তোৰ মোবাইলত ভাইৰাছ কৰি মই তাৰ আগে তই অৰ্ডাৰ কেঞ্চেল কৰিয়া এই সাদি জন দে মোক মোৰে চাইনাটো হেং মাৰছি না চাওঁ মই যাই থাকিম গাড়ীতে আপি পতাম ঘণ্টা মোবাইল দেখি পতাম